Hello everyone, স্বাগতম জনাইছো আন এটি ব্লগলৈ আশা কৰিছো সকলো ভালেই আছে তো আজি আহি গলো আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ সকলো ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া হৈছে মৰ্নিং টাইম আৰু মই স্কুলৰ পৰা পাৰিব আপোনালোকক কৈছিলো যে মোৰ ভাল লগা কথা কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো তাৰ অনুসৰিয়ে মোৰ ভাল লগা কথা আজি আপোনালোকৰ লগত সফলতা লাভ কৰিবলৈ হ'লে নিজে কিয় বিফল হৈছো বিফলতাৰ কাৰণবোৰ আমি জানিব লাগিব তেতিয়াহে আমি জীৱনত সফলতা লাভ কৰিম ধীৰ কাম গতিকে এইবোৰ ঘৰৰ অৱস্থা চাওক এইবোৰ গোটেই মই অকলে কৰিব লাগিব কোনো এজনে মোক হেল্প নকৰে কামে গুচি যায় এতিয়া মই লওঁ কিন্তু আপোনালোকক নেদেখাওঁ কাৰণ আপোনালোক এইবোৰ দেখালে সদায় বৰ হৈ যাব গতিকে মই বৰ হোৱা কাম নকৰোঁ তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক মই কাম বন কৰি আপোনালোকক আকৌ লগ পাইছোঁ A few moments later. কাম বন কৰি আজৰি হৈ গ'লোঁ চাহ গোটেইফালে চাহ চিডিল লগাই দিলোঁ কাৰণ এইখিনি সময়ত নকৰিলে মই আকৌ পিছত টাইম নাপাম গতিকে এতিয়া আকৌ সময় হৈছে তাইক আনিবলৈ যাবলৈ তো মই ৰেডি হৈ গ'লোঁ আৰু খোপা চোপা বান্ধি লৈছোঁ কাৰণ ইমানেই বেছি টেকটেককৈ ৰ'দটো আজি ওলাইছে কি কম আৰু উপায় নাই ৰ'দ দিলেও ভাবোঁ ইমান ৰ'দ কিয় দিছে বৰষুণ দিলেও কম ইমান বৰষুণ কেলে দিলে ৰ'দ কি কৰিম এতিয়া মই গৈ আছোঁ তাইক আনিবলৈ আৰু বাৰ্বিৰ কাৰণেও চাকি চাকি লৈ লৈছোঁ এতিয়া বলক গৈ থাকোঁ A few moments later. বাৰ্বি স্কুলৰ পৰা আহি কি কৰিছে দেই কি খাইছা চিপ খাইছা কেলে খাইছা দেখিছে तो मैंने कम से कम বনাবলৈ গৈ আছোঁ এটা স্ক্ৰাব মানে ঘৰতে থকা এটা বস্তুৰ পৰা স্ক্ৰাব বনাবলৈ আমি নিজৰ স্কিনখন উজ্বলাই ৰাখিব বিচাৰোঁ যিহেতু এতিয়া গৰম পৰিছে গতিকে আমি সকলোৱে নিজৰ স্কিনখন ভালকৈ ৰাখিব বিচাৰোঁ তো গতিকে ময়ো ভাবিছোঁ আজি এটা স্ক্ৰাব লগাওঁ কাৰণ বহুত দিন হ'ল মুখত একো ইউজ কৰা নাই তো আপোনালোককো দেখাওঁ ধুনীয়াকৈ নহয় একদম সামান্য বস্তু দুটা বস্তুৱে লাগিব তো এয়া বলক স্ক্ৰাবটো বনাবৰ কাৰণে আমি এয়া লৈছোঁ কল মানে মই অলপকৈ লৈছোঁ মানে মই যিহেতু অকলে লগাম সেইকাৰণে অকণমানকৈ লৈছোঁ কল এটাৰ আধা অকণমান কাটি লৈছোঁ আৰু এনেকৈ আৰু এইখিনি হৈছে চেনি মই অকণমান পিচি লৈছোঁ অকণমান গুড়ি কৰি লৈছোঁ দিয়া নাই অকণমান গুড়ি কৰি লৈছোঁ আৰু এতিয়া মই এইখিনি ইয়াতে দি ভালদৰে মিক্স কৰিম চাওক এইখিনি ধুনীয়াকৈ মিক্স কৰিম আৰু এতিয়া মই মুখখন ভালদৰে ধুই ল'ম তাৰপাছত এইটো এপ্লাই কৰিম দেখাই আছোঁ আপোনালোক কেনেকৈ এপ্লাই কৰোঁ তো ৰ'বক মই মুখখন ধুই লওঁ মুখখন ধুনীয়াকৈ ধুই আহিলোঁ আৰু এতিয়া মই এইটো মুখত এপ্লাই কৰিম এনেকৈ লগাই থাকিলে হ'ল আৰু ধুনীয়াকৈ গৰম পৰিছে ন গতিকে আমি সকলোৱে স্কিনৰ যত্ন লোৱাটো উচিত কিন্তু মই বহুত দিন একো ইউজ কৰা নাই সেইকাৰণে ভাবিছোঁ আজি অকণমান লগাওঁ ভালদৰে লগাব গোটেইখনকে ভালকৈ লগাই ল'ব মই এইখিনি 20 মিনিটমান অলপ শুকাবলৈ দিম আৰু শুকাই যোৱাৰ পাছত মুখখন ধুই আপোনালোকক ৰিজাল্টটো দেখাম এয়া চাওক মোৰ মুখখন পূৰা শুকাই গ'ল আৰু এতিয়া 20 মিনিট হৈ গ'ল আৰু দেখিছে পূৰা শুকাই আহিছে তো এতিয়া মই মুখখন ভালদৰে ক্লিন কৰি এতিয়া মই মুখখন ধুই আহি গ'লোঁ আপোনালোকে দেখিছাকৈ গমেই পাইছে আৰু ইমান ধুনীয়া লাগিছে লাৰিবলৈ চফ্ট লাগি গৈছে আৰু সেনেকৈ ঘৰতে আমি নিজে ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু যিহেতুকে পাৰ্লাৰ যাবলৈ এনেকৈ কৰিবলৈ বহুত পইচা লাগে ঘৰতে নিজে ট্ৰাই কৰিব পাৰোঁ তো আপোনালোকে এনেদৰে লগাই চাওকচোন খুব ভাল পাব আৰু মোৰ আজি লগাই বহুত ভাল লাগিছে আৰু বহুত দিনৰ পাছত এনেও কিবা এটা লগালে বহুত ভাল লাগে তো আজি একদম ভাল লাগি গ'ল আৰু আপোনালোকে এনে ট্ৰাই কৰকচোন হৈছে ইভিনিং টাইম আৰু আজি মই দুপৰীয়া আজি ভিডিঅ' কৰিলোঁ তেতিয়াৰ পৰা কৰাই নাই কাৰণ অকণমান ভাত পানী খালোঁ খাই পেলাই অকণমান ৰেষ্ট ল'লোঁ আৰু শুলোঁ আৰু উঠিলোঁ উঠি পেলাই বাৰ্বি হোমৱৰ্ক আছিলে গোটেইবোৰ কৰাই মেলি দিলোঁ কাৰণ ৰাতি হ'লে থাকিব আৰু সেইখিনিও কমপ্লিট কৰিলোঁ পাছত এও আহি পালে আমি চাহ পানী খালোঁ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰিবলৈ আছে তো ভাবিছোঁ আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ কিন্তু ভিডিঅ'টো চাই যি আছে চব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাব নোচোৱাকৈ কিন্তু নাযাব দেই প্লিজ ভিডিঅ'বোৰ চাব লাইক কমেণ্ট শ্বেয়াৰ যি আছে চব কৰিব লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে অন্য এটা দিনৰ সৈতে তেতিয়ালৈকে সকলো ভালেই থাকক সুস্থ থাকক আজিলৈ বাই বাই